বন্ধু শিক্ষাটো না কেতিয়াও বন্ধ নকৰিবা আৰু নিজৰ ওপৰত যিমান পাৰা না সিমান না দাও লগাই থাকা কাৰণ ইয়াৰ দ্বাৰা তোমাৰ নিজৰ মানে পাৰ্চনেল গ্ৰোথ হ'ব লগতে তোমাৰ প্ৰফেচনেল মানে য'ত তুমি কাম কাজ কৰা তাতেও তোমাৰ গ্ৰোথ হ'ব কাৰণ তুমি শিকি আছা তুমি বুজি আছা তুমি নিজৰ ওপৰত ইনভেষ্ট কৰি আছা মানে দাও লগাই আছা যাৰ ফলত সদায় তোমাৰ উন্নতি হোৱাটো নিশ্চিত কাৰণ তুমি সেল্ফ ডেভেলপমেণ্ট কৰি আছা কাৰণ গ্ৰোথ যি আছে না সেইটো এটা লাইফ লং প্ৰচেছ কিনে কোনোদিন নৰখে আৰু ৰখিব নালাগে আমি সদায় ধনী হৈ থাকিব লাগে দুখীয়া কি হ'ব লাগে সেইকাৰণে সদায় উন্নতি হৈ থাকিব লাগে আৰু সেয়া কেতিয়া সম্ভৱ হ'ব যেতিয়া তুমি সদায় শিকি থাকিবা সদায় নতুন নতুন বস্তু শিকি থাকিবা পইচা কেনেকে বনাই বা তুমি কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিব খুজিছা সেই বিজনেছটো কেনেদৰে ষ্টাৰ্ট কৰিব লাগিব তাৰ প্ৰচেছ গিলা কি তুমি শিকি থাকিব লাগিব তেতিয়া বিজনেছ ষ্টাৰ্ট কৰিব পাৰিবা যদি তুমি একো নাজানোৱে কেনেকে পাৰিবা হয় নে নহয় আমাৰ মাজতে বহুত মানুহ আছে যিনা স্কুলৰ শিক্ষা বাদ দিয়াৰ লগে লগে তেওঁৰ না শিক্ষা লোৱাটোৱে বাদ দিলে লাইফৰ শিক্ষাটো মেইন স্কুলৰ শিক্ষাটো বাছ এটা পাতনিয়ে সেইকাৰণে স্কুলৰ শিক্ষাটো শেষ হোৱাৰ লগে লগে লাইফৰ শিক্ষাটো ল'বা ষ্টাৰ্ট কৰি দিবা বন্ধ কৰি নিদিবা স্কুলৰ শিক্ষা শেষ হৈ গ'ল কলেজৰ শিক্ষা শেষ হৈ গ'ল আমাৰ পঢ়া পাতি চব বাদ দি এতিয়া আমি আঁতৰি উঠিলো সেনেকে হলে নহ'ব লাইফৰ শিক্ষাটোৱে মেইন আৰু লাইফৰ শিক্ষা পাব গ'লে তুমি না ট্ৰাই কৰি থাকিব লাগিব নিজৰ ওপৰত তুমি খৰচ কৰিব লাগিব আৰু সদায় শিকি থকাৰ কাৰণে চেষ্টা কৰি থাকিব লাগিব কাৰণ নতুনকে কিবা এটা আৰম্ভ কৰাৰ আগে সেইটোৰ বিষয়ে আমি বেছিকে জানি লোৱাটো জৰুৰী হয়তো ফেইল সামান্য কাম এটা কৰিব লাগলেও আমি সেইটোৰ বিষয়ে জানাটো জৰুৰী এনেহ'লেতো ডাক্তৰ চবে হলা হয় কিয় চবে ডাক্তৰ বনায় কাৰণ নাজানে সেইকাৰণে ফাৰ্ষ্ট 5-6 বছৰ পঢ়ে তাৰপিছত ডাক্তৰে ঠিক সেনেকুৱা সেইকাৰণে সদায় শিকি থাকিব লাগিব সদায় নিজৰ ওপৰত ইনভেষ্ট কৰিব লাগিব ডাক্তৰ হব লাগিলে তুমি লাখ লাখ খৰচ কৰিব লাগিব তাৰপিছত তুমি হ'ব পাৰিবা হয়তো চব হৈ গ'ল সেইকাৰণে সদায় নিজৰ ওপৰত ইনভেষ্ট কৰি থাকিবা পাৰ্চনেল আৰু লগতে তোমাৰ প্ৰফেচনেল গ্ৰোথ আছে না সেইটোৰ ওপৰতো তুমি ধ্যান দিয়াটো জৰুৰী কাৰণ সময় বদলি আছে সিখিনি নাথাকিলে তুমি পিছ পৰি যাবা কাৰণ আগতে যিটো বস্তু কাম আছিল আজিকালি সেইটো বস্তু ভেলুৱে নাই আগতে তুমি চাবা যাবা দোকান হপা মানুহ দি ভৰ্তি হৈছিল কিন্তু এই যে অনলাইন এপছ গিলা আহিল যেতিয়াৰ মুকেশ আম্বানীয়ে 2016 ইন্টাৰনেট আৰম্ভ কৰি দিলে ভাৰতত সস্তীয়া হৈ গ'ল আগতে আমি 150 MB ডাটা দি একমাহ চলিব লাগিছিল এতিয়া একমাহত 150 GB খৰচ হৈ যায় MB টো দূৰৰ কথা এনেকে কি হ'ল দোকান হপা যি না এতিয়া বহুত দোকান মাৰা গেল কাপোৰৰ দোকান হপাত মানুহ নাযোৱা হৈছে মল হপাৰ বাহিৰে কিয়া কাৰণ সিহঁতে সময়ৰ লগত না আপগ্ৰেড নহল যদি তুমি সেনেকে সময়ৰ লগত আপগ্ৰেড নহয় তোমাৰ হবা সেই অৱস্থা সেনেকুৱা হৈ যাব সেইকাৰণে নিজৰ গ্ৰোথৰ ওপৰত না গুৰুত্ব দিবাই লাগিব আগতে আমি সামান্য কম্পিউটাৰৰ কাম এটা কৰিব লাগিলে 1 ঘণ্টা 2 ঘণ্টা ফটো এটা এডিট কৰিব লাগিলে ফটো এটা বনাব লাগিলে না 3-4 ঘণ্টা আৰামছে লাগি আছিল কিন্তু এতিয়া যেতিয়া AI আহি গেল চ্যাট জিপিটি গ্ৰক এইবিলাক আহি গেল আমি কেৱল এটা লাইন লিখিলে হ'ল যিবোৰ আমাক ফটো লাগে ক্লিক কৰি দিলে হ'ল 2 সেকেন্ডত আহি যায় যদি তোমাৰ ইন্টাৰনেট ফাষ্ট 2 সেকেন্ডত আহি যায় এতিয়া সেই 3-4 ঘণ্টা এটা ফটো এডিট কৰাৰ কাৰণে লগৰ একো দৰকাৰে নাই প্ৰয়োজনেই নাই ঠিক সেনেদৰে নিজৰ ওপৰত না ইনভেষ্ট কৰা গুৰুত্ব দিয়া আৰু নিজৰ লগতে তোমাৰ যে প্ৰফেচন আছে সেইটো যাতে আগবাঢ়ি যায় তাৰ বাবে চেষ্টা কৰা পইচা লগোৱা যি লগোৱা কিন্তু নিজক সদায় আপগ্ৰেড কৰি ৰাখা